নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধ্ৰুৱ। তো বন্ধু বান্ধৱীসকল, SSC কনষ্টেবল GD 2023 ফিজিকেল কাট অফ দিলে আৰু ফিজিকেল কাট অফ দিয়াৰ পাছত যিসকল বন্ধু আৰু বান্ধৱীৰ আমাৰ অসমৰ নাম আহিছে, তো তেওঁলোকৰ মনত কিমান এটা ভাল লাগিছে সেইটো তেওঁলোকেহে জানে। কাৰণ বৰ্তমান যুগত, বৰ্তমান সময়ত এটা চাকৰি পোৱাৰ কাৰণে সকলোৱে ভাবে, লগতে আৰু যদি প্ৰত্যেকৰে এটা জোচ থাকে আৰু এটা জুনুন থাকে যে হয় মই ফৌজত যাম, আৰু বহুতৰে এটা তাৰমানে ইচ্ছা থাকে, আৰু বহুতৰে ৱেপন বা বন্দুক লোৱা সপোন বহুতৰে থাকে। তো যোৱাকালি যিসকলৰ ফিজিকেলত নাম আহিল, যিসকলে ফিজিকেল দিব পাব আৰু সেইসকলৰ ফিজিকেলত নাম আহিল, আৰু ফিজিকেল দিয়াৰ কাৰণে বেছি দিন নাই। তো বন্ধু বান্ধৱীসকল, ময়ো আপোনাৰ মই আপুনি দেখা পাইছেনে, মই আপোনাৰ বহুত মতা মানুহ, অলপ মই আপোনাৰ জিম চিম কৰোঁ, চ' মোৰ আপোনাৰ বডিটো বহুত মতা। তো মোৰ আপোনাৰ ৱেটো বহুত বেছি, কিন্তু মই আপোনাৰ ৰানিং কেনেদৰে পাছ কৰিলোঁ, আপোনাৰ মই বেছি দিন প্ৰিপাৰেশ্যন কৰা নাছিলোঁ। SSC GD 2021 মই ভৰ্তি ক্লিয়াৰ কৰিছোঁ। তো মোৰো আপোনাৰ ৰানিং আপোনাৰ 5 কিলোমিটাৰত আপোনাৰ 28 মিনিট লাগিছিল, কিন্তু সেইটো মই কেনেদৰে কম কৰিলোঁ, মোৰ ৰানিং কেনেদৰে ভাল হ'ল। তো আজিৰ এইটো ভিডিঅ'ত সমস্ত কথা জনাবৰ কাৰণে চেষ্টা কৰিম। ৰানিং কৰা কেইদিনৰ সময়ত আপুনি কি ডাইট ল'ব, লগতে আপোনাৰ ডাইট আৰু লগতে আপুনি সেইটো আপুনি কিমান টাইম ৰানিং কৰিব সেইটো ইম্পৰ্টেণ্ট। তো আপোনালোকৰ মানে আপোনাৰ বেছি দিন নাই ৰানিঙৰ কাৰণে, 15 তাৰিখ। তো মই আপোনাৰ কেনেদৰে মই ৰানিং পাছ কৰিছিলোঁ, তো সমস্ত কথা জনাবৰ কাৰণে চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, মই পোনপ্ৰথমে এটাই কথা কওঁ, যদি আপুনি মস্ত মতা নহয়, যদি আপুনি শকত নহয়, তেতিয়াহ'লে আপোনাৰ SSC কনষ্টেবল GDৰ যিটো 5 কিলোমিটাৰ ৰানিং, আৰু এই 5 কিলোমিটাৰ ৰানিঙত 24 মিনিট পায়, আপুনি আছানিছে আপুনি কমপ্লিট কৰিব পাৰিব। কিন্তু আপুনি মতা নহয়, আপুনি ফিটেড, কিন্তু আপোনাৰ মানে তাৰমানে ভাগৰ দৰে। তো এনেকুৱা মোৰো হৈছিল, ময়ো আপোনাৰ ৰানিঙত যথেষ্ট বেয়া ল'ৰা আছিলোঁ। কিন্তু মই কেনেদৰে কমপ্লিট কৰিলোঁ, মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল 5 কিলোমিটাৰ ৰানিঙত মেইন যিটো আপোনাৰ কথাটো হ'ল, সেইটো হ'ল মাইণ্ডছেট। আপুনি ব্ৰেইনত এইটোৱে ভাবি ল'ব লাগিব যে হয় মই 22 মিনিটত ৰানিং ক্লিয়াৰ কৰিমেই কৰিম, 5 কিলোমিটাৰ মই 22 মিনিটত ৰানিং ক্লিয়াৰ কৰিয়ে এৰিম। কেতিয়াও আপুনি ৰাস্তাৰ মাজত বা আপোনাৰ যদি ভাগৰ ধৰে তেতিয়াহ'লে কেতিয়াও নৰখিব। মেইন কথাটো হ'ল ব্ৰেইন, মানে ব্ৰেইন আপোনাৰ ষ্ট্ৰং হ'ব লাগিব, মিনছ আপোনাৰ উইল পাৱাৰ ষ্ট্ৰং হ'ব লাগিব। তো মেইন হ'ল আপোনাৰ ব্ৰেইনৰ কথা, মেইন চবতে ব্ৰেইনৰে কথা। কাৰণ যদি আপুনি সেই কৰিব খোজে, মানে আপোনাৰ মানে মনত যদি আপুনি ঠিক কৰি লয় যে মই 5 কিলোমিটাৰ ৰানিং ইমান মিনিটত ক্লিয়াৰ কৰিয়ে এৰিম, তো আপুনি আছানিছে কমপ্লিট কৰিব পাৰিব। আৰু ইয়াত কোনো ধৰণৰ মাৰ্কছ নাই, আপুনি যদি 24 মিনিটতো সোমায় তো আপুনি পাছ। আপোনাৰ মই যদি ক'বলৈ যাওঁ, SSC GD কনষ্টেবলত আপোনাৰ যি আপোনাৰ মেইন আপোনাৰ ৰানিং টাফত কৰি মেডিকেলটো যথেষ্ট টাফ বুলি মই ক'ব বিচাৰোঁ। আৰু মেডিকেলত মই কেনেদৰে পাছ কৰিছিলোঁ সমস্ত কথা মই নেক্সট ভিডিঅ'ত জনাবৰ কাৰণে চেষ্টা কৰিম। কিন্তু মই আজি ৰানিঙৰ কথা কওঁ। তো ৰানিঙৰ সময়ত আপুনি বহুতেই কিবা কিবি ক'ব, এইটো ডাইট ল, এইটো ডাইট ল। হয়, ময়ো আপোনাৰ ডাইট মেইনটেইন কৰিছিলোঁ সেইকেইদিন। মই আপোনাৰ অইল একদম জিৰ' কৰি দিছিলোঁ, একদম অইল চইল খোৱাই নাছিলোঁ, চব বস্তুৱে আপোনাৰ বইল খাইছিলোঁ। এনেও মই প্ৰায় বইলে খাওঁ, হ'লেও মই আপোনাৰ অইলটো সম্পূৰ্ণ বাদ দিছিলোঁ। আৰু যদি পাৰে আপোনালোকৰ অইলটো বাদ দিব, মানে তেলটো, কাৰণ তেলত আপোনাৰ যথেষ্ট ফেট থাকে বা কিবা থাকে। তো তেলটো নাখালে যথেষ্ট ভাল। উহা বস্তু খাই থাকক, কল খাই থাকক, আৰু বিশেষ কৰি সেইবিলাক খাই থাকক যিবিলাকত আপোনাৰ ফেটছ নাই কিন্তু প্ৰ'টিন আছে। কণী খাই থাকক ৰেগুলাৰ। তো মেইন হ'ল আপোনাৰ ৰানিং ক্লিয়াৰ কৰা। 5 কিলোমিটাৰ ৰানিং আপোনাৰ আপুনি যদি যাই থাকিব আধা ৰাস্তাত যদি ৰখেও, আৰু ৰখি কিনে আপুনি যদি আৰু আহেও, তেতিয়াও আপোনাৰ পাছ কৰে। এনেকুৱা মই দেখা পাইছোঁ। ৰাস্তাত একেলগে আমি দাউৰি আছিলোঁ, তাৰপিছত আধা ৰাস্তাত সি ৰখি গৈছে, ৰখি যোৱাৰ পিছত আৰু সি ৰখি কিনে আৰু আহিছে। আৰু আপুনি যেতিয়া ৰানিং দিব যাব না, এই 50 মিটাৰৰ দূৰে আপোনাৰ তাৰমানে মই আছাম ৰাইফলছ কেম্পত দিব গৈছিলোঁ। তো আছাম ৰাইফলছৰ প্ৰত্যেকজন জৱানে 50 মিটাৰ দূৰে আপোনাৰ মটিভেট কৰি আছিল যে এই দৌৰো কিয়া কৰ ৰে অৰ স্পীড দৌৰো, এছে তাৰমানে কৈছিল আৰু এনেকুৱা কৰি কৈ আছিল। তো যথেষ্ট মটিভেট কৰে, আৰু সেই মানে তেওঁলোকৰ যিটো জোচ দেখা পাই কিনে অট'মেটিকেলি ষ্টেপ বাঢ়ি যায়।
তো আপোনালোকে চিন্তা কৰিব লগা কথা একোৱে নাই। ময়ো ভাবিছিলোঁ যেতিয়া মই ৰানিং মানে যেতিয়া ক্লিয়াৰ কৰা নাছিলোঁ তেতিয়ালৈকে মোৰ বুকখন ধপধপে আছিল যে মই ৰানিং ক্লাছ পাছ কৰিম নে নকৰোঁ। যিমান কি নহওক মই বাৰু আপোনাক আজি কৈছোঁ যে আপোনালোকে টেনশ্যন নল'ব, কিন্তু টেনশ্যন থাকিবই এইটো মনত। কিন্তু মই একদম মনৰ পৰা ক'ব যাওঁ, কিন্তু আপোনাৰ 5 কিলোমিটাৰ ৰানিং ইমান এটা হাৰ্ড নহয়, কিন্তু SSC GDৰ কিন্তু মেডিকেল কিন্তু ক্লিয়াৰ কৰাটো যথেষ্ট হাৰ্ড বুলি মই ক'ব বিচাৰোঁ। মেডিকেলৰ ভিডিঅ' নেক্সট আহিব, কিন্তু আপুনি প্ৰথমতে ৰানিংটো ক্লিয়াৰ কৰি লওক। আৰু মোৰ ফালৰ পৰা আপোনালোকক সকলোকে শুভেচ্ছা থাকিল, আপোনালোকে ৰানিংটো ভাল কৰি দিয়ক। তো আজিৰ ভিডিঅ'ত মই এইখিনি কথা জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। নেক্সট ভিডিঅ' আহি আছে, এইখিনি কথা কৈ এইটো ভিডিঅ' সমাপ্ত কৰিলোঁ। জয় হিন্দ, বন্দে মাতৰম।